বন্ধু বান্ধৱীসকল শেহতীয়াকৈ হ'লেও বহাগ বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ বিহু কেনেদৰে পালন হ'ল জনাবচোন আৰু মই এইকেইদিন বিহুত কেনেদৰেনো পালন কৰিলোঁ তাকেই দেখুৱাব খুজিছোঁ আৰু লগতে লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। এয়া হৈছে উৰুকাৰ আগদিনা তিল পিঠা খুন্দিবৰ কাৰণে আইতাহঁতৰ ঘৰলৈ ইয়াত খুন্দিব আহিলোঁ। আমাৰ ঘৰত ঢেঁকী নাই, গতিকে এয়া আইতাৰ ঘৰতে খুন্দিছোঁ। এয়া মই ঢেঁকী দি আছোঁ আৰু আইতাই চালি দিছে। এয়া চাওকচোন, আইতা কিজানি 80 বছৰমান হৈছে। আইতাই তথাপি মোৰ ভৰি বিষাইছে বুলি ক'লত আইতাই দিছে জোৰ জবজ কৰি। আইতাই আকৌ কালিয়ে পিঠা পুৰিলে, এয়া চাহপানী এবাতি সৈতে দুটা দিছে আৰু আমাৰ পিঠা খুন্দি হৈ গ'ল। এয়া তিল গুৰ মায়ে ঠিক কৰি দিছে। তাৰপিছত এয়া মই পিঠা পুৰিছোঁ। পিঠা পুৰি সন্ধিয়া সময়ত হ'লগৈ। তাৰপাছতে আকৌ ওচৰৰে নবৌ এজনী আহিলে, আইতা এজনী গা বেয়া, চেলাইন এটা দি দিব লাগে হেনো। আৰু সেই কামটো মই কেইবাবছৰ আগতে কৰা আছিলে, তথাপি গৈ আইতাক মই ভালদৰে চেলাইনটো পুছ কৰিলোঁগৈ। আচলতে কিছুমান কাম বহু বছৰ নকৰিলেও স্মৃতি কোঠাত থাকি যায় আৰু ভালদৰেই কৰিব পৰা যায়। এইটো এটা মোৰ প্ৰিয় কাম আছিলে আৰু মই নাৰ্ছ পঢ়ি কেইবাবছৰ শেষ কৰি কেইবাবছৰ চাকৰিও কৰিছিলোঁ। তাৰপাছত সময়ৰ অভাৱত মানুহজনৰ লগত যাবলগীয়া হোৱাৰ বাবে মই চাকৰিটো এৰি দিবলগীয়া হ'ল আৰু তাতো মই অলপ দিগদাৰ কৰিবৰ কাৰণে সেইকাৰণে কৰা নাই। তাৰপিছত এয়া আকৌ ঘৰলৈ আহিলোঁ। এয়া মায়ে ভণ্টীয়ে চুজি লাড়ু বনাইছে, ময়ো লাগিলোঁ লগত আৰু এয়া আকৌ পিঠাগুড়ি লাড়ু গুড় দি আমি সকলোৱে বনাইছোঁ। এয়া আকৌ ৰাতিপুৱা পাছদিনা উৰুকা দিনা দৃশ্য। মই এয়া ভাত বনাই আছোঁ। কাম কৰা মানুহ আছে, তেওঁলোককো ভাত দিব লাগিব, গতিকে মই এয়া বনাই আছোঁ ভাত। এইফালে আকৌ এয়া ননদজনীয়ে পিঠাগুড়ি খুন্দিলে, তিলপিঠা এয়া পুৰি আছে তাই। এয়া আকৌ এই ধুমুহাত বাৰান্দাখন ভাগিছিলে, সেয়া বনাবলৈ আহিলে মানুহে, সেয়া বনোৱা হৈ গ'ল। এইফালে এয়া আকৌ মাটি পেলাইছিলে ৰাস্তাত পেলাবৰ কাৰণে, সেই মানুহ লগাই থৈছে মাটি পেলাবলৈ। এয়া ৰাতি হ'লহি, ওচৰৰ ভতিজাটোৰ লগত তাক উমলাইছোঁ, খেলাইছোঁ। ইমান মৰম লগা নহয়নে? তাৰপাছত এয়া গৰু বিহুৰ দিনা ৰাতিপুৱা, আৰু আমাৰ গৰু নাই, গতিকে গৰু একো দেখুৱাবই নোৱাৰিলোঁ আৰু বেলেগৰ ঘৰত যাবলৈও মোৰ সময় নাই। আৰু এয়া হৈছে আমৰলি পৰুৱা, আপোনালোকে খায়নে জনাবচোন। এইখিনি আৰু পৰুৱাখিনি মায়ে মই বাচি পেলাইছোঁ। এই যিটো টোপ সেইখিনি ভাজিব মায়ে ধুনীয়াকৈ। আৰু এইবোৰ খালে বোলে 100 এবিধ শাক নাখালেও হয়, ইয়াতে সকলোখিনি পোৱা হয়। আৰু এয়া পিঁয়াজ চিয়াজ দি ভাজিলে মায়ে আৰু আমি সকলোৱে খালোঁ। তাৰপিছত এয়া আকৌ মালপোৱা পুৰিবৰ কাৰণে পিঠাগুড়ি আৰু গুড় মিলাই পেলাই থৈ দিম। এতিয়া মই ৰাতিহে পুৰিম বাৰু, অলপ দেৰি গেলাই। এয়া আকৌ জেতুকা ল'বৰ কাৰণে যোজা কৰিছোঁ। মিক্সিতে খুন্দি পেলাই এই জেতুকা লৈ আছোঁ, ভৰিয়ে হাতে লৈছোঁ। জেতুকা নল'লে বিহু নালাগে নহয়নে বাৰু। গৰু বিহুৰ দিনা গধূলি এয়া আকৌ জাক দিছে ম'হ চৌ যাবৰ কাৰণে আৰু নহৰু পানীও ছটিয়ালে। এয়া ৰাতি হ'লহি আৰু গেলাই থোৱা মালপোৱাখিনি মই এতিয়া বনাই ল'ম আৰু এয়া মই গিলাচতে ভৰাই লৈছোঁ। এনেদৰে দিওঁ মই, তেতিয়া ভাল হয়। এয়া মালপোৱা বনোৱা মোৰ হৈ গ'ল আৰু লগতে নিমখ দিয়া ঘিলা পিঠা আৰু তিল গুড় দিয়া পিঠা দুটামানো বনালোঁ। দিনত আঙুলিকেইটা লগাবলৈ নহ'লে কাৰণে আকৌ ৰাতি মই এয়া লগালোঁ। পিছে মানুহজনো আহি আছে, পাবহি এতিয়া, আৰু বেছি সময় লগাবলৈয়ে নাপালোঁ। ঘৰৰ আহি আছে মোক নিবৰ কাৰণে, আৰু বিহু বুলিও আহিছে। আৰু এয়া পালেহি, আহি চিধাই মোবাইলহে আৰু খেল চাই আছে আৰু চাহ খাই আছে লগতে। আৰু এয়া ৰাতিপুৱা মানুহৰ বিহুৰ দিনা। আৰু আমাৰ ইয়াত পৰম্পৰা আছে যে ৰাতিপুৱা সকলোৱে ডাঙৰে সৰুক বা সৰুৱে ডাঙৰক মাহ হালধি সানিব লাগে ইজনে সিজনক, আৰু ডাঙৰে
সৰুৱে ডাঙৰক সেৱা কৰে মাহ হালধি সানি আৰু তেনেদৰে ইয়াত পালন কৰে আৰু বোকা খেলে আৰু তাকে মই দেখাব গৈছোঁ চাই যাওকচোন আপোনালোকে ইয়াৰ লগতে ময়ো গৈছোঁ সকলোকে মাহ হালধি আনিছোঁ মোকো সানিছে আৰু এইবাৰ মহিলাসকলে বোকা নেখেলিলে সেইকাৰণে ৰক্ষা পালোঁ নহ'লে গোটেই বোকাই মানে লুতুৰি পুতুৰি কৰি পেলালেহেঁতেন গোটেই আৰু এইখিনি দেখিছেনে ল'ৰাখিনিয়ে খেলিলে বোকাই গোটেই লুতুৰি পুতুৰি সিহঁতৰ অৱস্থা চাওকচোন বাৰু এনেদৰেই খেলে বোকা ইয়াত আৰু গাঁৱৰ আইসকলে মাহ হালধি খেলি বা বোকা খেলি হ'লে গাঁৱৰ নামঘৰৰ মুখৰ আগত এনেদৰে বিহু মাৰে আৰু নামঘৰত গৈ নাম লয়গৈ এয়া বিহু মাৰি আছে চাওকচোন তাৰপিছত এই বিহু নচা শেষ হ'লত এই ঘৰলৈ উভতিছোঁ আইটিসকল গৈ নামঘৰত নাম গাব আৰু এইজন বোকা লগাই বুলি ৰাস্তাতে ৰখি আছে ইফালে সিফালে গৈ তাৰপাছত আহি এয়া ঘৰ পালোহি অৱস্থা দেখিছেনে এতিয়া গা পা ধুই লওঁ তাৰপাছতে আকৌ লগ পাম এয়া গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু এতিয়া কামত ধৰিব লাগিব আৰু চাহ তাহ দিব লাগিব দেউতাহঁতক সেৱা কৰিব লাগিব আৰু আমাৰ দেউতা হয় চবচে ডাঙৰ গতিকে এয়া খুৰা খুৰীহঁতো আহিছে সেৱা কৰিবৰ কাৰণে এয়া কৰি আছে আৰু এয়া মই চাহ তাহ যোগাৰ কৰি দিছোঁ তাৰপিছত আমিও ওলালোঁ মায়ে মই এয়া খুৰাহঁতৰ ঘৰলৈ সেৱা কৰিবৰ কাৰণে আৰু তাৰপিছত ডাঙৰ খুৰাৰ ঘৰতে প্ৰথম সোমাইছোঁ এয়া আকৌ ৰাতি প্ৰসাদ খাইছোঁ নামঘৰৰ পৰা অনা দেউতাই নামঘৰৰ পৰা আনিছিলে আৰু লগতে এয়া মাংসও বনাবলৈ যোগাৰ কৰিছোঁ ৰাজহাঁহৰ মাংস বিহু বুলি আনিলে আৰু এয়া মই বনাই আছোঁ আৰু ইয়াতে সামৰণি মাৰিব খুজিছোঁ আজিৰ ব্লগটো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব বন্ধুৰ লগত আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই